নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি পষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট আছে বা PG এডমিশ্যন আছে 2025 বৰ্ষ, সেই বিষয়ে জানিম। 2024 বৰ্ষৰ যিখন নটিফিকেশ্যন আছিল সেইখনৰ ভিত্তিতে আপোনালোকক সকলো তথ্য জনাম। কাৰণ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিখন নটিফিকেশ্যন পাব্লিছ হয় সেই নটিফিকেশ্যনখনতে সকলো তথ্য আপোনালোকৰ উল্লেখ থাকে। গতিকে এই নটিফিকেশ্যনখন চালেই আপোনালোকে সকলো তথ্য গম পাব। গতিকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব, কাৰণ প্ৰত্যেকটো কথাই আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট। আপোনালোকক যি পষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি, যাৰ চমুকৈ কোৱা হয় DUPGET, অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এন্ট্ৰেন্স টেষ্ট। গতিকে আপোনালোকে শ্বৰ্ট ফৰ্মত এইটো চাব পাৰে বা চাৰ্চ কৰিলে আপোনালোকে DUPGET বুলি চাৰ্চ কৰিব পাৰে। 2024 বৰ্ষৰ নটিফিকেশ্যনৰ মতে কি কি কোৰ্চ আছিল, কি কি আছিল সেই কথা সকলো জানিম। গতিকে প্ৰথমখিনি চাই লওঁ আমি। প্ৰথম আছিলে আপোনালোকৰ ছাবজেক্টখিনি, কি কি প্ৰগ্ৰেম আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে আপোনালোকক অফাৰ কৰে যে আপোনালোকে মাষ্টাৰ ডিগ্ৰী ডিব্ৰুগড় ইউনিভাৰ্চিটি পঢ়িব পাৰে বা ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত থকা কলেজবোৰত পঢ়িব পাৰে। এইখিনি এটা কথা উল্লেখ কৰোঁ, যিসকল ছাত্ৰ ছাত্ৰী ডিব্ৰুগড় ইউনিভাৰ্চিটি এন্ট্ৰেন্স এক্সাম দিব তেওঁলোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত থকা কলেজবোৰতো PG প্ৰগ্ৰেম পঢ়িব পাৰিব। অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট দিলেহে আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত থকা কলেজবোৰত PG প্ৰগ্ৰেম পঢ়িব পাৰিব। ইয়াত কি কি আছে চাই লওঁ আমি। MA আছে, MA কাৰণে আপোনালোকৰ থাকিব এন্থ্ৰপলজি, আছামিজ, বড়ো, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, মেথমেটিক্স, পলিটিকেল চায়েন্স, ফিলচফি, ছচিয়লজি, ষ্টেটিক্স। ইয়াৰ কাৰণে লাগিব বেচেলৰ ডিগ্ৰী উইথ মেজৰ অনাৰ্ছ, আপোনালোকৰ 45% মাৰ্কছ, আৰু বেচেলৰ ডিগ্ৰী এটলিষ্ট 50% মাৰ্কছ এপ্লাইড ফৰ এডমিশ্যন, 45 মাৰ্কছ ইন এগ্ৰিগেট ইন কেছ অফ দ্য কেণ্ডিডেট জেনেৰেল প্ৰগ্ৰেম। যদি জেনেৰেল প্ৰগ্ৰেম হয় তেতিয়া 45% লাগিব, কিন্তু যদি আপোনালোকৰ CBCS হয় তেতিয়া আপোনালোকৰ 50% মাৰ্কছ লাগিব। অৰ্থাৎ তাতো ৰিলেক্সেশ্যন থাকিব আপোনালোকৰ 5% SC ST OBC কাৰণে আপোনালোকৰ 5% ৰিলেক্সেশ্যন থাকিব। অৰ্থাৎ 45% পালে হৈ যাব আপোনালোকৰ CBCS খিনি। আৰু যিখিনি নন CBCS আছিলে অৰ্থাৎ নৰ্মেল ডিগ্ৰী আছে তেওঁলোকৰ 45% জেনেৰেলৰ কাৰণে আৰু 40% আপোনালোকৰ SC ST কাৰণে হৈ যাব। গতিকে আপোনালোকে MA কাৰণে এইকেইটা ছাবজেক্টৰ কাৰণে কোৱালিফিকেশ্যন এইখিনিয়ে। তাৰপৰা আহিলে ছায়েন্স, MSc, এন্থ্ৰপলজি, এপ্লাইড জিঅ'লজি, কেমেষ্ট্ৰি, জিঅ'গ্ৰাফী, লাইফ চায়েন্স। লাইফ চায়েন্সত আকৌ জুলজি বটানী দুইটা সোমাই থাকে, দুইটা কাৰণে এক্সট্ৰা পৰীক্ষা হয়, একেখন পেপাৰ নহয়। মেথমেটিক্স, ফিজিক্স আৰু ষ্টেটিক্স ইয়াতো একেই ছেম প্ৰচেছ, আপোনালোকৰ ছেম কোৱালিফিকেশ্যনে, আপোনালোকৰ 50% মাৰ্কছ, 45% মাৰ্কছ, এইখিনি আপোনালোকৰ ছেমেই হয়। তাৰপৰা আহিলে আপোনালোকৰ মাষ্টাৰ অফ কমাৰ্চ, MCOM কাৰণে ফাইনেন্স আৰু মাৰ্কেটিং, ইয়াতো ছেমেই আপোনালোকৰ পাৰ্চেণ্টেজৰ ক্ষেত্ৰত 45% মাৰ্কছ লাগিব, মেজৰ ডিগ্ৰী ইকুইভেলেণ্ট গ্ৰেড পইণ্ট 45। তাৰপৰা MSc বায়'টেকনলজি এণ্ড বায়' ইনফৰ্মেটিক্স, কেণ্ডিডেট উইথ বেচেলৰ ডিগ্ৰী ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি, বায়'লজিকেল চায়েন্স, এগ্ৰিকালচাৰেল চায়েন্স, ভেটেৰিনেৰী চায়েন্স, ফাৰ্মাচিউটিকেল চায়েন্স, মেডিকেল চায়েন্স 50%, অৰ্থাৎ ইয়াত 50% মাৰ্কছ লাগিব, আৰু ৰিলেক্সেশ্যন থকাবিলাকৰ 45%। MA মাছকমৰ কাৰণে 45% মাৰ্কছ লাগিব, ৰিলেক্সেশ্যনৰ কাৰণে ৰিলেক্সেশ্যন থকাসকলে 40% হ'লে হ'ব। MA ওমেন ষ্টাডিৰ কাৰণে 40% মেজৰ, তাৰ কাৰণে আপোনালোকৰ 40% হ'লেও হ'ব যিসকল SC ST। MA এপ্লাইড চাইকলজিৰ কাৰণে ইয়াতো ছেমেই আপোনালোকৰ 40% আৰু মেজৰ অনাৰ্ছ থাকিলে 50। তাৰপৰা যিসকলে MA কৰিব বিচাৰিছে তেওঁলোকৰ কোৱালিফিকেশ্যন লাগিব BEd-ৰ, অৰ্থাৎ BA BSc BA আৰু তাৰপিছত DLEd BLEd এইখিনি যদি আছে আপোনালোকৰ, তেতিয়াহ'লে ইয়াত আপোনালোকৰ 50% মাৰ্কছ লাগিব। BA BSc BA থকা সকলো MA কৰিব পাৰিব। তাৰপৰা আহিলে মাষ্টাৰ অফ কম্পিউটাৰ, MCA কাৰণে এইখিনি আপোনালোকে চাব, আপোনালোকৰ পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম। ইয়াত আপোনালোকৰ পাছ এনি গ্ৰেজুৱেশ্যন, BA BTech BSc BCom BA ভকেশ্যনেল এছেপ্টা, তাত আপোনালোকৰ 50% মাৰ্কছ লাগিব। তাৰপৰা 45% মাৰ্কছ বিলংগিং টু ৰিজাৰ্ভ কেটেগৰী, মই কৈছোৱেই 5% মাৰ্কছ আপোনালোকে ৰিলেক্সেশ্যন দিয়া হ'ব। গতিকে যিসকলে MCA কৰিম বুলি ভাবিছে আপোনালোকৰ এইখিনি। তাৰপৰা গ'ল MTTM কৰিম বুলি ভবা সকলো একেই ছেইম, 50% মাৰ্কছ লাগিব, 45% ৰিজাৰ্ভ কেটেগৰী। ইয়াত কৈছে এইখিনি আপোনালোকে পইণ্টখিনি চাব, কেণ্ডিডেট appearing in the 6th semester BA BSc BCom examination অর্থাৎ 2025 and waiting for a result are eligible appearing due PGET 2025। অর্থাৎ আপোনালোকে যদি BA BSc 6th semester আছে, পৰীক্ষা দিছে কিন্তু ৰিজাল্ট অহা নাই, তেতিয়াহ'লে আপোনালোকে এক্সামত অৱতীৰ্ণ হ'ব পাৰিব, অৰ্থাৎ এই এক্সাম দিব পাৰিব। তাৰপিছত কৈছে এইটো 2 নম্বৰ পইণ্টটো চাব, কেণ্ডিডেট appearing final semester examination and waiting for result but have backlogged second and fourth semester examination are also eligible। অৰ্থাৎ আপুনি 6th semester পঢ়ি আছে, তথাপিও আপোনাৰ 2nd semester আৰু 4th semester বেক আছিলে, কিন্তু আপুনি ৰিজাল্ট পোৱা নাই, তথাপিও আপুনি এপ্লাই কৰিব পাৰিব। সেইটো কথা উল্লেখ কৰিছে।
ইয়াত কৈছে কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট, এইখিনি মই কৈছো ইতিমধ্যে। চাবজেক্টখিনি ইতিমধ্যে মই ক'লোৱে কি কি আছে। লাইফ চায়েন্স, জুলজি, বটানী কেনে বেলেগ বেলেগ পেপাৰ হ'ব। তাৰপিছত ইয়াত কৈছে চিলেকশ্যন ক্ৰাইটেৰিয়াটো কেনেকৈ হ'ব কৈছে, এইটো আপোনালোকে চাব। 80% of seats are reserved for a student graduate from ডিব্ৰুগড় ইউনিভাৰ্চিটি। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা পাছ আউট হৈছে, অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত থকা কলেজবোৰত পঢ়িছে, তেওঁলোকৰ কাৰণে 80% চিট ৰিজাৰ্ভেশ্যন থাকিব। অৰ্থাৎ যে 100টা চিট থাকে তাৰে 80টা চিট ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত থকা ষ্টুডেণ্টৰ কাৰণে থাকিব, আৰু 20টা চিট আপোনালোকৰ বেলেগ ইউনিভাৰ্চিটিৰ কাৰণে থাকিব। ষ্টেল বি চিলেক্টেড অন দ্য মেৰিট বেচিছত দিয়া হ'ব। গতিকে আপোনালোকৰ 80% চিট ডিব্ৰুগড় ইউনিভাৰ্চিটি ষ্টুডেণ্টৰ কাৰণে থাকিব, যিসকল ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা কলেজবোৰত পঢ়ি আছে। আৰু ৰিমাইনিং 20% চিট আপোনালোকৰ বেলেগ ইউনিভাৰ্চিটিৰ কাৰণে, অৰ্থাৎ বেলেগ ইউনিভাৰ্চিটিৰ পৰা পঢ়ি অহা ষ্টুডেণ্টৰ কাৰণে। তাৰপৰা কৈছে এ কেণ্ডিডেট ইজ এলিজিবল, এইটো ভেৰি ইম্পৰ্টেণ্ট আপোনালোকৰ পইণ্ট হয়, এইটো আমি চাব। এ কেণ্ডিডেট ইজ এলিজিবল টু এপিয়াৰ ডিউ PG ET 2025 ইন মেক্সিমাম 4 ছাবজেক্ট। অৰ্থাৎ আপুনি 4খন ছাবজেক্টৰ কাৰণে এন্ট্ৰেন্স এক্সাম দিব পাৰিব। Moreover, they should not apply more than one subject from the same shift. অৰ্থাৎ একেটা শিফ্টৰ পৰা আপুনি এখনতকৈ বেছি ছাবজেক্ট ল'ব নোৱাৰিব। ধৰি লওক আপুনি শিফ্ট 1ত ধৰি লওক আপুনি কেমেষ্ট্ৰি দিব পাৰিব, কিন্তু আপুনি ইয়াত মেথমেটিক্স দিব নোৱাৰে। অৰ্থাৎ আপুনি এখনে দিব পাৰিব। কেমেষ্ট্ৰি দিলে মেথমেটিক্স দিব নোৱাৰে, মেথমেটিক্স দিলে কেমেষ্ট্ৰি দিব নোৱাৰে, তেনেকে জিঅ'লজি দিলে এডুকেশ্যন দিব নোৱাৰে, এডুকেশ্যন দিলে ইংলিছ দিব নোৱাৰে। অৰ্থাৎ এটা শিফ্টৰ পৰা এখন ছাবজেক্টহে ল'ব পাৰিব। তেনেকে শিফ্ট 2ৰ পৰা এখন ছাবজেক্টহে ল'ব পাৰিব, শিফ্ট 3ৰ পৰা এখন ছাবজেক্টহে ল'ব পাৰিব, আৰু শিফ্ট 4ৰ পৰা এখন ছাবজেক্টহে ল'ব পাৰিব। কাৰণ আপুনি যদি দুখন ছাবজেক্ট লয়, তেতিয়া কি হয়, শিফ্ট 1ৰ এক্সামটো একেটা সময়তে অনুষ্ঠিত হয়। 9টাৰ পৰা ধৰি লওক 12টালৈকে হ'ল, বা 9টাৰ পৰা 11টালৈকে হ'ল, তেতিয়া দুইখন ছাবজেক্ট একেলগে হ'ব। সেইকাৰণে আপোনালোকক প্ৰথম শিফ্টৰ পৰা আপোনালোকে দুখন ছাবজেক্ট ল'ব নোৱাৰে। সেইকাৰণে প্ৰথম শিফ্টৰ পৰা এখন ছাবজেক্ট, ছেকেণ্ড শিফ্টৰ পৰা এখন, থাৰ্ডৰ পৰা এখন, ফ'ৰ্থৰ পৰা এখন আপুনি ল'ব পাৰে। এইটো নহয় যে 4খন ছাবজেক্ট আপোনাৰ কম্পালচৰি, আপুনি এখন এন্ট্ৰেন্স এক্সাম দিব পাৰে। 4খন কৈছে মেক্সিমাম 4খন দিবৰ কাৰণে দিব পাৰে, কিন্তু আপুনি এখনো দিব পাৰে এন্ট্ৰেন্স এক্সাম। ধৰি লওক আপুনি এডুকেশ্যন দিব বিচাৰে, এডুকেশ্যন দিব পাৰে, ইয়াত কোনো তেনেকুৱা মেণ্ডেটৰী নাই, কিন্তু 4খন মেক্সিমাম দিব পাৰিব আপুনি, সেইটো কথা উল্লেখ কৰিছে। তাৰপৰা আহি গ'ল, ইয়াত কৈছে চেল বি 100 মাৰ্ক, 100 মাৰ্কৰ আপোনালোকৰ কুৱেশ্যন থাকিব। 2 hours ডিউৰেশ্যন, 2 ঘণ্টা সময় থাকিব। তাৰপৰা 100 অবজেক্টিভ মাল্টিপল চইচ কুৱেশ্যন থাকিব, প্ৰত্যেকৰে 1 মাৰ্ক থাকিব। তাৰপৰা কৈছে দি কুৱেশ্যন পেপাৰ চেল বি ইন ইংলিছ, তাৰপিছত এক্সক্লুডিং লেংগুৱেজ পেপাৰ। অৰ্থাৎ যদি আপোনালোকে যদি আছামিজৰ কাৰণে যদি এন্ট্ৰেন্স এক্সাম দিয়ে, তেতিয়া আছামিজৰ পেপাৰখন আছামিজতে আহিব, কিন্তু বাকীবোৰ চব ইংলিছত আহিব। নিগেটিভ মাৰ্কিং থাকিব 0.25, আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব। ফৰ মেথমেটিক্স ছাবজেক্ট, মেথমেটিক্সৰ কাৰণে 150 মাৰ্ক থাকিব, 2 ঘণ্টা সময়। 75টা মাল্টিপল চইচ কুৱেশ্যন থাকিব বুলি কৈছে, প্ৰত্যেকৰে 2 মাৰ্ক থাকিব বুলি উল্লেখ কৈছে। আৰু নিগেটিভ মাৰ্কিং 0.5, এইটো অকল মেথমেটিক্সৰ কাৰণেহে এপ্লিকেবল। তাৰপৰা এইখিনি অ'মাৰ্কশ্বিট দিব আপোনালোকৰ। তাৰপৰা চেণ্টাৰখিনি চাই লওক, ক'ত চেণ্টাৰ আছে, আপুনি ক'ত এক্সাম দিব পাৰিব। ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট, মাজুলী, লখিমপুৰ, ধেমাজি, চৰাইদেউ, গুৱাহাটী, নিৰ্জুলি, অৰুণাচল প্ৰদেশ আৰু ডিমাপুৰ, নাগালেণ্ড। এইকেইটা হৈছে আপোনালোকৰ এক্সাম চেণ্টাৰ, টেষ্ট চেণ্টাৰ। ইয়াৰে কোন কলেজত দিয়ে সেইটো আপোনালোকে পিছত গম পাব। যোৰহাট আপোনালোকৰ JB কলেজত দিছিলে, আৰু আপোনালোকৰ DCB গাৰ্লছ কলেজত দিয়ে। এতিয়া ক'ত দিয়ে নাজানো, CKB কলেজত যোৱাৰ পৰা দিছে পায়। আপোনালোকৰ CKB কলেজ আৰু DCB দিয়া হ'ল। আপোনালোকৰ যিহেতু JB কলেজ ইউনিভাৰ্চিটি হৈ গ'ল, সেইকাৰণে JB কলেজত হয়তো এক্সাম নহ'ব পাৰে। আপোনালোকৰ CKB কমাৰ্চ কলেজ আৰু DCB কলেজত যোৰহাটৰ চেণ্টাৰ পৰিব পাৰে। তাৰপৰা আহি গ'ল, তেনেকে এইখিনি চাবজেক্ট চেঞ্জ অফ দ্য টেষ্ট চেণ্টাৰ চেল নট বি এলাউড। হয়, আপুনি এবাৰ ফাইনেল চাবমিট কৰাৰ পিছত আপোনাক টেষ্ট চেণ্টাৰ চেঞ্জ কৰিব নোৱাৰে। তাৰপৰা এইখিনি কোডখিনি চাই ল'ব পাৰে, এন্থ্ৰপলজি, আছামিজ, এপ্লাইড জিঅ'লজি, এইখিনি কোড হয়, এবাৰ চাই ল'ব। ইয়াত কৈছে MSc লাইফ চায়েন্স ইন ছিংগল পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেম, হাউএভাৰ চেল বি কণ্ডাক্টেড লাইফ চায়েন্স এণ্ড লাইফ জিঅ'লজি ছেপাৰেটলি। মই কৈছো যে আপোনালোকৰ ছেপাৰেটলি পৰীক্ষা পতা হ'ব লাইফ চায়েন্স, জিঅ'লজি আৰু বটানীৰ কাৰণে। গতিকে যিসকলে লাইফ চায়েন্স, জিঅ'লজি আৰু বটানী বুলি ভাবিছে, তেওঁলোকৰ কাৰণে ছেপাৰেটলি এক্সাম হ'ব। অনলাইন এপ্লিকেশ্যন যোৱা বছৰ 8 মে'ৰ পৰা আৰম্ভ হৈছিলে, অৰ্থাৎ 8 মে'ৰ পৰা এতিয়া আপোনালোকৰ মাজত আৰু এমাহ সময় আছে, ধৰি লওক এতিয়া মাৰ্চ মাহ সোমালে। এপ্ৰিলৰ মাজত যোৱাৰ পিছতে 8 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'ব পাৰে। এইবছৰ ছেম প্ৰচেছতে হ'ব, ডিব্ৰুগড় ইউনিভাৰ্চিটি খেলি মেলি নাথাকে, আপোনালোকে ছেম প্ৰচেছতে আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'ব। লাষ্ট ডেট আপোনালোকৰ প্ৰায় এমাহে দিয়া নিচিনা, এমাহে হৈছিলে, এমাহেই আপোনালোকৰ অনলাইন আবেদন চলিব। যেতিয়া অনলাইন আবেদন সময়, তেতিয়া আপোনালোকক জনাই দিম অনলাইন আবেদন কেনেকে কৰিব, কি পদ্ধতিত কৰিব, আৰু মানে তেতিয়া কি নটিফিকেশ্যন চেঞ্জিং হ'ব, সেইখিনি কথা মই আপোনালোকক জনাই দিম যেতিয়া আপোনালোকৰ নটিফিকেশ্যন আউট হ'ব। আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটি কি হয়, আপোনালোকৰ এক্সাম লগালগ দি দিয়ে। মানে এক্সাম কেতিয়া হ'ব, যোৱাবাৰ 6 জুলাইত হৈছিলে, 6 জুলাই আৰু 7 জুলাই 2 দিন হৈছিলে পৰীক্ষা।
6 জুলাই তাৰিখে 7 জুলাই তাৰিখে হৈছিলে গতিকে ডিব্ৰুগড় ইউনিভাৰ্চিটি এইখিনি চাব পাৰে চাবজেক্ট এইবুলি চেমেই হ'ব আপোনালোকক তাই ডেট কেইটা চেঞ্জিং হ'ব এই ডেট কেইটা চেঞ্জিং হ'ব কিন্তু আপোনালোকৰ Shift 1 Shift 2 যেনেকে আছে তেনেকে আপোনালোকৰ এক্সামটো হ'ব গতিকে আপোনালোকে এন্ট্ৰেন্স এক্সামৰ যেতিয়া ফৰ্ম ফিল আপ কৰিব তেতিয়া সাবজেক্ট চুজ কৰোতে এটা ভালদৰে চাই ল'ব কাৰণ একেটা শিফ্টতে দুখন সাবজেক্ট আপুনি চুজ কৰিব নোৱাৰে গতিকে এইখিনি চাই ল'ব এইবছৰ তেনেকে আপোনালোক এক্সাম ডেট দি দিব লগালগ মই সেনেকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটি এখন নটিফিকেশ্যনতে চববোৰ আপোনালোকৰ পাব্লিছ কৰি দিয়া হয় তাৰপৰা এইখিনি মই ইতিমধ্যে জনালোৱে আপোনালোকৰ অনলাইন ফিজটো যোৱাবাৰ 950 টকা আছিলে যেতিয়া অনলাইন এপ্লাই কৰা হ'ব তেতিয়া আপোনালোকে 950 টকা দিব লাগে পেমেন্ট এইবুলি হয়তো 1000ও হ'ব পাৰে গতিকে আপোনালোকে এইটো চাই ল'ব এইবুলি কিমান হয় এইটো নটিফিকেশ্যন আউট হ'লে আপোনালোকে গম পাব তাৰপৰা এইখিনি নাই এইখিনি আপোনালোকৰ সিলেকশন প্ৰসিডিউৰ ইতিমধ্যে মই ক'লোৱে কিন্তু সিলেকশন প্ৰসিডিউৰ ক্ষেত্ৰত MC MD টিম আৰু এইকেইটা প্ৰগ্ৰামত কিন্তু আপোনালোকৰ 80% ৰিজাৰ্ভেশ্যন বা 20% ৰিজাৰ্ভেশ্যন নাথাকে এইবোৰ ওপেন কেটেগৰী ওপেন হয় মানে কোনো ইউনিভাৰ্চিটি ষ্টুডেণ্টে ল'ব পাৰে ইয়াত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাথাকে ইউনিভাৰ্চিটিৰ কাৰণে 80% ইয়াত নাথাকে বাকী কোৰ্চৰ কাৰণে থাকে গতিকে আপোনালোকে এইটো চাব এইখিনি এটা আপোনালোকৰ আৰু ক'বলগীয়া নাই আৰু কোনোবা যদি ৰিজাৰ্ভেশ্যন ল'ব বিচাৰে ধৰি লওক আপোনালোকে ইয়াত আপোনালোকৰ কিছুমান ৰিজাৰ্ভেশ্যন আছে যেনেকে ধৰি লওক আপোনালোকৰ Forms of data due employ NCC literacy NSS TN community local গাঁও পঞ্চায়ত মৰাণমত এইবিলাক আপোনালোকে ল'বলৈ হ'লে কি কৰিব লাগিব ইয়াত কৈছে shall have to submit print set out submit online application form অৰ্থাৎ out of the submit online application যিখন আপুনি অনলাইন এপ্লাই কৰিব সেইখন লৈ তাৰপৰা কি কৰিব যেতিয়া আপোনালোকৰ আহিব তেতিয়া ডেটটো চেঞ্জিং হ'ব তাত গৈ আপোনালোকে জমা দিব লাগিব যদি এইবিলাক আপোনালোকে ৰিজাৰ্ভেশ্যন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে এইবোৰৰ কাৰণে গৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিত ফৰ্ম জমা দিব লাগিব এইকেইটা যেতিয়া আপোনালোকে ৰিজাৰ্ভেশ্যন ল'ব বিচাৰে EWS ৰ কাৰণেও আছে EWS যিসকলে দিম বুলি ভাবিছে EWS দিব পাৰে EWS ৰ চাৰ্টিফিকেট উলিয়াই ল'ব যদি বিচাৰে এডমিশ্যন বিচাৰিলে তাৰপিছত এইখিনি আপোনালোকৰ তললে ইয়াত আপোনালোকৰ এইখিনি সেইখিনি আছে ফৰ্মেট খিনি আছে এখন ৰিজাৰ্ভ চিট বিচাৰিলে যিখিনি মই কৈছো NCC NSS এইখিনি ৰিজাৰ্ভৰ কাৰণে এইখন ফৰ্ম আপোনালোকে পুৰাই পেলাই আপোনালোকে এই ফৰ্মখন পুৰাই পেলাই আপোনালোকে EWS সকলো ফৰ্মখন পুৰাই পেলাই দিবগৈ লাগিব ডিব্ৰুগড় ইউনিভাৰ্চিটি যিটো অফিচ দিয়ে তাত গৈ দিবগৈ লাগিব এইবোৰ আপোনালোকৰ ফৰ্মবিলাক চাই ল'ব এইখিনি আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি 2025 বৰ্ষৰ যি আপোনালোকৰ PG এন্ট্ৰেন্সৰ সবিশেষ তথ্যখিনি যেতিয়া 2025 বৰ্ষৰ নটিফিকেশ্যন আউট হ'ব অৰ্থাৎ এপ্ৰিলৰ লাষ্টৰ বা মে প্ৰথম সপ্তাহতে যেতিয়া নটিফিকেশ্যন আউট হ'ব তেতিয়া মই আপোনালোকক ভিডিঅ' যোগেদি জনাই দিম আৰু অনলাইন প্ৰচেছটো কেনেকৈ কৰে সেইটো বিষয়ে মই আপোনালোকক জনাই